চাওক আমি বিগত 17 বছৰৰ গোটেইখিনি কথা নৈ কৰিব নোৱাৰোঁ আমি কাৰণ এই অঞ্চলত যেটো বৰভূমি কৈ আছে সেই বড়োলেণ্ড অঞ্চলত আমাৰ বিএসসি বিটিআৰ আৰু মাজত পিটিসি অৰ্থাৎ বিএসসি বিটিসি আৰু বিটিআৰ এই তিনিটা চুক্তি নহলহেঁতেন আজি আমি ইয়াত যি পৰিৱেশ আমি পাইছোঁ সেইটো কেতিয়াও নাপালেহেঁতেন সেইটো কাৰণে আমি কেতিয়াও 1993 চনত হোৱা চুক্তি বিএসসি সেইটো আমি কেতিয়াও মানে নৈ নকৰোঁ 2003 চনৰ 10 ফেব্ৰুৱাৰী হোৱা বিটিসি চুক্তি এটো আমি কেতিয়াও নৈ নকৰোঁ আৰু 2020 চনৰ 27 জানুৱাৰীত হোৱা যেটো বিটিআৰ শান্তি চুক্তি সেইটো সবে আজি তাৰিখত দেখিলে যে বিটিআৰ চুক্তিৰ দ্বাৰা আজি কি হ'বলৈ গৈ আছে আমি 2003 চনৰ যেটো বিটিসি চুক্তি আছিল সেইটো আমি সবে আদৰিছোঁ যদিও তাত গোটেইখিনি বড়ো আন্দোলনকাৰীয়ে স্বাক্ষৰ কৰা নাছিল তথাপিও হেতুৱে আমাৰ বড়োলেণ্ড অঞ্চলত উন্নয়নৰ যাত্ৰা আৰম্ভ হৈছে কিন্তু কথা হৈছে কি এই সময়ত বিটিসি চুক্তিৰ দ্বাৰা যিখিনি সুযোগ পাইছিল বা সুযোগ আহিল এই সুযোগখিনি ৰূপায়ণ কৰা নকৰাটো নেতাসকলৰ ওপৰত নিৰ্ভৰ কৰিল ৰাইজে কৈ আছে আৰু আমিও দেখিছোঁ যে 2003 চনত চুক্তি হোৱা বিটিসিৰ যোগেদি যিখিনি উন্নয়নৰ যাত্ৰা যিখিনি হ'ব লাগিছিল সেইটো নহল বা ভোগখিনি নহল সেইটো চুক্তিৰ দুখ নহয় সেইটো শাসকৰ দুখ যিসকলে তাত শাসন চলাইছিল 17টা বছৰ এই 17টা বছৰ শাসন চলোৱা শাসকসকলৰ ইয়াত ফান মিস এপ্ৰপ্ৰিয়েশ্যন হ'ব পাৰে বা ঠিক তেনেকুৱা তেখেতসকলৰ ভিজন নাছিল আজি 2020 চনৰ যেটো চুক্তি হ'ল বিটিআৰ চুক্তি এই চুক্তিৰ যোগেদি এটা অধ্যয়ন এটা যুগ আমাৰ এই বড়োলেণ্ড অঞ্চলত আৰম্ভ হ'ল এটো বিটিআৰ প্ৰধান শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াৰ যেটো ভিজন আৰু যেটো দূৰদৰ্শী যেটো চিন্তাধাৰা এই অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীক লৈ পেলে আগুৱাই যাব বিচাৰা আৰু সকলো জাতি জনগোষ্ঠীক সমমৰ্যাদা আৰু সম অধিকাৰ দিয়া এই পৰিৱেশটোৰ কাৰণে আজি বিটিআৰ অঞ্চলত সকলো দিশত উন্নয়ন আৰু প্ৰগতি হোৱাৰ এটা আমি পৰিৱেশ দেখিছোঁ সেইটো কাৰণে আজি আমি কম যে বিটিআৰ চুক্তি হোৱা আজি 5 বছৰ ভৰি দিছে আৰু আমি শাসন কৰা প্ৰায় 4টা বছৰ আৰম্ভ কৰিছে আৰু এই 4টা বছৰতে আমি আমাৰ শিক্ষা স্বাস্থ্য কৃষি সামাজিক গোটেইখিনি দিশত দায়িত্ব লৈ পেলাই আমি কাম কৰি আছোঁ আৰু আমাৰ বিটিআৰ প্ৰধান শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতৰ নেতৃত্বত এই বিটিআৰ অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ সকলো মাতৃপিতৃক সকলো ডেকা গাভৰু ইউথ সাম সকলো শ্ৰেণীৰ মানুহক শান্তিৰে আৰু খুশিৰে যেটো আমি হেপিনেছ বুলি ক'ব বিচাৰোঁ হেপিৰে আমি ইয়াত জীয়াই থকাৰ কাৰণে আমি কাম কৰিছোঁ যোৱা 17 বছৰত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া শাসন কালত ইয়াত এটা ভুল বুজাবুজিটো হৈছিল ডেভেলপ হৈছিল যেটো বড়োলেণ্ড আন্দোলন সময়ত হোৱা নাছিল সেইটো 2003 চনত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া শাসনৰ কালত এটা পৰিৱেশ হৈছিল সেইটো বড়ো আৰু অনাবড়ো এই বড়ো আৰু অনাবড়ো সৃষ্টি হোৱা মূল কাৰণটোই আছিল শাসনৰ ভুল এটা চলোৱা আৰু আজি বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰত আমাৰ চৰকাৰত বড়ো অনাবড়োৰ কোনো পৰিৱেশ নাই আৰু সেইটো আমি কেতিয়াও হ'বলৈ নিদিও কাৰণ এই অঞ্চলত যেমানখিনি জাতি জনগোষ্ঠী বসবাস কৰি আছে সকলোকে লৈ পেলাই আমি আগুৱাই যাব বিচাৰিছোঁ গতিকে আমি 2020 চনৰ এই 27 জানুৱাৰীত হোৱা চুক্তি বিটিআৰ চুক্তিৰ যোগেদি এই বড়োলেণ্ড অঞ্চলত শান্তি আৰু প্ৰগতি হৈছে 32 নং হেৰগাঁও পৰিষদীয় সমষ্টিত ৰাইজে বিচাৰিছে আপোনাক কিয় বিচাৰিছে নাই চাওক আমি ৰাজনীতিকত খুব পুৰণা নহয় আমি আগত জাতীয় সংগঠনত আছিলোঁ সোশ্যাল ওয়ার্ক কৰিলোঁ আৰু 2020 চনত ইউপিপিএল দলৰ পৰা অৱতীৰ্ণ হৈ পেলাই আজি বিটিআৰ প্ৰধান শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰত মই এজন কাৰ্যবাহী সদস্য হিচাপে এই 32 নং ভেৰগাঁও সমষ্টি আৰু বিটিআৰত
মই প্ৰতিনিধি হিচাপে আছোঁ আৰু যিমানখিনি মই সুবিধা পাইছোঁ যিমানখিনি মোৰ কেপাচিটি আছে যিমানখিনি মোৰ ঢুকি পোৱা যিখিনি নলেজ আছে সেই নলেজেদি মই সমষ্টি তথা বিটিআৰ বাসীক সেৱা কৰিবৰ কাৰণে মই চেষ্টা কৰিছোঁ আৰু মই সেৱা কৰাত হয়তো ৰাইজে সন্তুষ্ট হৈছে আৰু আমি দেখিছোঁ আমাৰ ভেৰগাঁও সমষ্টি এটা মহকুমাৰ সদৰ সমষ্টি 2003 চনত চুক্তি হোৱা অনুযায়ী BTC চুক্তি হোৱা অনুযায়ী আমি ওদালগুৰি ডিষ্ট্ৰিক্ট পালোঁ আৰু ওদালগুৰিৰে ভেৰগাঁও সাব ডিভিজনটো পালোঁ আৰু ভেৰগাঁও সাব ডিভিজনৰে আমাৰ 32 নং ভেৰগাঁও সমষ্টিত এই মহকুমাৰ সদৰটো পৰে গতিকে ইয়াত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া শাসন কালত EM দিয়া নাছিলে আজি কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন UPPL এই চৰকাৰত আমাক EM দিলে আৰু EM হোৱা কাৰণে মই কিছু কামবিলাক কৰিবলৈ সুযোগ পাইছোঁ এটা গভৰ্ণমেণ্টৰ মানুহ হিচাপে এটা সুযোগটো পায় আৰু সেই হিচাপে আমাৰ সমাজত থকা আমাৰ অঞ্চলত থকা 365টা যি সমাজ আছে 32 নং ভেৰগাঁও সমষ্টি 365টা সমাজৰ কাৰণে মই কাম কৰিবৰ কাৰণে আগুৱাই আহিছোঁ আৰু 4 বছৰত যিমানখিনি পাৰোঁ মই ৰাইজক সেৱা কৰিবলৈ চেষ্টা কৰিছোঁ আৰু আজি এইটো কাৰণে ৰাইজে বিচাৰাটো সেইটো এটা কাৰণ হ'ব পাৰে চাওক আমাৰ বিটিআৰ প্ৰধান শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া মোক 3টা বিভাগটো চাবলৈ দিছে কালচাৰ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ আৰু চেৰিকালচাৰ আমাৰ বড়োলেণ্ড এনেকুৱা এটা অঞ্চল য'ত চেৰিকালচাৰটো যদি আমি ভালকৈ কৰে আমাৰ ৰুৰেল ইকনমি গাঁৱৰ যিটো অৰ্থনীতি সেইটো যথেষ্ট স্বাৱলম্বী হোৱাৰ এটা সম্ভাৱনাটো আছে আৰু আমাৰ বিশেষকৈ ট্ৰাইবেল উমেনবিলাক চিল্ক ৱৰ্মৰ লগত অৰ্থাৎ পুলু পালকৰ লগত বা পুলু পালন কৰাৰ লগত কেতিয়াৰ পৰা জড়িত হৈ আছে আমি ক'ব নোৱাৰোঁ কিন্তু বহুত এইটো প্ৰাচীন আমাৰ পুলু পালন কৰাটো গতিকে এইটো এটা দিশ আৰু ইটোৰ কাৰণে আজি আমি গভৰ্ণমেণ্টৰ পৰা অকণমান সহায় অকণমান এৱাৰনেছ অকণমান জ্ঞান দিলে আমাৰ বিশেষকৈ ট্ৰাইবেল মহিলাবিলাকে খিলঞ্জীয়া আমাৰ মহিলাসকলে এই পুলু পালনত যথেষ্ট আগবাঢ়ি আহে আমাৰ ইয়াত বিশেষকৈ দুটা ৰেচমৰ মানে পুলু পালনটো ইয়াত আমি ভালকৈ হোৱাটো দেখিছোঁ এটাটো হ'ল চবে জানে এৰী আৰু আনটো হ'ল চুম মালবেৰীটো ইয়াত যথেষ্ট কম হয় তথাপিও মালবেৰীও নোহোৱা নহয় হয় কিন্তু বিশেষকৈ আমাৰ ইয়াত এৰী আৰু চুমটো হয় আৰু এইটোক লৈ পেলাই আমি যথেষ্ট কাম কৰিছোঁ আমাৰ 52টা গভৰ্ণমেণ্টৰ চুম আৰু এৰী ফাৰ্ম আছে মুগা আৰু এৰী ফাৰ্মটো আছে আমাৰ ইয়াত বছৰত 35 লাখ টন 35 লাখ মানে কুইণ্টল আমি কোকুন প্ৰডাকশ্যন কৰাৰ আমাৰ কেপাচিটি আছে আৰু এইটো গোটেইখিনি দেখি আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই এটা মিছন ল'লে বড়োলেণ্ড চেৰিকালচাৰ মিছন য'ত 40,000 মানে ফেমিলি তাত বেনিফিট হ'ব তেওঁলোকে বিভিন্ন এংগেলত এংগেজ হ'ব কোনোবা পুলু পালন কৰিব কোনোবা ৰিয়াৰিং কৰিব কোনোবা কাপোৰ বনাব এৰী কাপোৰ বনাব এইটো এটা ডাঙৰ এটা ইণ্ডাষ্ট্ৰী হোৱাৰ এটা সম্ভাৱনাটো আছে সেইটো কাৰণে আমি এতিয়া কাম কৰি আছোঁ আৰু এতিয়া মই যিটো দেখিছোঁ 52টা ফাৰ্মৰ আগত যিখিনি সময়ত ফাৰ্মটো বনাইছিলে এই ফাৰ্মবিলাক যথেষ্ট জৰাজীৰ্ণ অৱস্থাত আছিলে বাউণ্ডাৰী নাছিলে কোনো এটাত মানুহ নোসোমায় ক'ত কি ৰিয়াৰিং হাউচ বহুত যথেষ্ট মানে অভাৱ আছিলে আমি 4টা বছৰত মেক্সিমাম বাউণ্ডাৰী ফেন্সিংটো মই কৰিলোঁ ৰিয়াৰিং হাউচ মেক্সিমাম কৰা হ'ল আমাৰ চকীদাৰবিলাক থাকিবৰ কাৰণে কিছুমান বহুত জাগাত ঘৰ নাছিলে সেইটো বনাই দিয়া হ'ল ৰিপেয়াৰিং কৰা হ'ল ভেৰগাঁও সাব ডিভিজনত আমি সাব ডিভিজনেল যিটো আমাৰ ছুপাৰিনটেণ্ডেণ্ট থাকে চেৰিকালচাৰত সেইটো কাৰ্যালয় বনাই পেলাই সুন্দৰকৈ এটা পৰিৱেশ আনিলোঁ য'ত মানুহ আহি পেলাই পুলু পালন কৰিবৰ কাৰণে মন যায় এটা সময়ত আমাৰ মানুহ পুলু পালন কৰাটো খুব দুখীয়াৰ কাম বুলি ভাবি লৈছিলে কিন্তু এতিয়া এইটো এটা প্ৰফেশ্যনত আহিল এটা পেশ্যনত আহিল এইটো ইয়াৰ দ্বাৰা যথেষ্ট মানুহৰ ইনকাম এটা হ'ব পাৰে সেইটো মানুহে বুজি পাইছে আৰু সেইটোকে আমি যোৱা 4টা বছৰত আমি এৱাৰনেছ কৰি আহিছোঁ কেম্পিং কৰি আহিছোঁ পাব্লিচিটি কৰি আহিছোঁ যিমান পাৰোঁ আৰু পুলু পালকসকলক আমি ৰিয়াৰিং হাউচৰ পৰা তেখেতসকলক আমি আৰ্থিক অনুদানৰ পৰা বিভিন্ন আমি সহায় সহযোগিতা আগবঢ়াই আহিছোঁ যাৰ কাৰণে আজি ৰেচম বিভাগ আগতকৈ অকণমান নহয় আগতকৈ যথেষ্ট মানে মানুহে জানা হ'ল আৰু মানুহে ইয়াত লগত ইনভলভ হৈছে ছাৰ 17টা বছৰ 32 নং ভেৰগাঁও সমষ্টি আৰু 5টা বছৰত ছাৰ আজি উন্নয়নত ধাৰা অব্যাহত আছে এই সম্পৰ্কত আপুনি কি ক'ব
হয়, আমি ভেৰগাঁও সমষ্টিটো মই খুব ভাল কেছ ষ্টাডি কৰি লৈছোঁ আৰু আমি 2020 চনত 9 মাহ কেম্পিং কৰাৰ কাৰণে আমাৰ পৰিৱেশ আহিছিলে কৰোণাৰ কাৰণে আৰু এই 9 মাহটো আমি কেম্পিঙৰ লগতে সমষ্টিখন ঘূৰি ঘূৰি চাৱাৰ এটা সুযোগটোও মই লৈছিলোঁ ক'ত দলং লাগে ক'ত ৰাস্তা লাগে ক'ত কালভাৰ লাগে কোনটো কমিউনিটিত কি নাই কোনটো কমিউনিটিৰ কি অভাৱ আছে মই সেইটো ঘূৰি ঘূৰি চাই মানে কেম্পিং কৰিছিলোঁ আমি 1500তকৈ অধিক মিটিং আমি কৰিছিলোঁ এতিয়াও মোৰ হাতত ডায়েৰীটো আছে ক'ত কি বনাই মই প্ৰতিশ্ৰুতি দিছিলোঁ আৰু 101টা মই প্ৰতিশ্ৰুতি দিছিলোঁ আমাৰ ইলেকশ্যন মেনিফেষ্টত আৰু ইয়াৰে 95% ইতিমধ্যে কমপ্লিট হৈছে আৰু প্ৰতিশ্ৰুতি নোহোৱা বহুত কাম আমাৰ ভেৰগাঁও সমষ্টিত সম্পূৰ্ণ হৈছে 2খন কলেজ মই চৰকাৰী কৰিম বুলি প্ৰতিশ্ৰুতি দিছিলোঁ ভেৰগাঁও কলেজ আৰু ডিমাকুছী কলেজ এই দুখনটো আমাৰ বিটিআৰ চুক্তি অনুযায়ী 6.3 ক্লজ মতে এতিয়া চৰকাৰীকৰণ কৰা হ'ল সেইটো আমাৰ এটা ডাঙৰ প্ৰতিশ্ৰুতি আছিল সেইটো সম্পূৰ্ণ হ'ল আমাৰ এনেকুৱা বিভিন্ন প্ৰতিশ্ৰুতি আছিল যিবিলাক প্ৰতিশ্ৰুতি সম্পূৰ্ণ হৈছে আৰু মই চাইছোঁ যে ভেৰগাঁও সমষ্টি অন্যান্য বিটিচি সমষ্টিতকৈ যথেষ্ট পিছপৰা যদিও সাব ডিভিজনৰ হেডকোৱাৰ্টাৰ হয় ততে বহুত পিছপৰা গতিকে বিটিআৰ কাউন্সিলৰ যিমানখিনি ফাণ্ড এই ফাণ্ডটো আমাৰ লিমিটেড হয় আমাৰ নিজাববীয়া সোৰ্স যথেষ্ট কম আৰু এতিয়া আমি বাঢ়াই লৈছোঁ সোৰ্সটো আগত যথেষ্ট কম আছিল কিন্তু এতিয়া আমি আমাৰ চৰকাৰৰ দিনত সোৰ্স আমি যথেষ্ট বাঢ়াই লৈছোঁ আৰু চেন্ট্ৰেল স্কিম বা ষ্টেট স্কিম যিবিলাক ফ্লেক্সি স্কিম আহে এইবিলাকো যথেষ্ট কম তাৰ কাৰণে মই ভাবিলোঁ কি আমাৰ সমষ্টিখনৰ যেহেতু বহুত ৰাস্তা জৰাজীৰ্ণ অৱস্থাত আছে বহুত গাঁৱৰ মানুহ অসুবিধাৰ সন্মুখীন হৈ আছে আন্দোলন আৰম্ভ কৰা বড়ো গাঁওবিলাকত আজিৰ তাৰিখত লাগি শিল এটাও পৰা নাই আন্দোলনত শহীদ হোৱা গাঁওবিলাকত আজিৰ তাৰিখত যাব নোৱাৰে মানুহে ভাবে মানে ডাঙৰ ডাঙৰ ৰাস্তা হৈছে মানে উন্নত হৈছে কিন্তু আমাৰ মানুহ য'ত প্ৰকৃতটো আন্দোলনকাৰীৰ সদস্যসকল থাকে ফেমিলিসকল থাকে এনেকুৱা গাঁওবিলাকত আজিৰ তাৰিখতো শিলগুটি এটাও পৰা নাই তেওঁলোকৰ মন্দিৰ তেওঁলোকৰ গীৰ্জা তেওঁলোকৰ থানবিলাক তেওঁলোকৰ মানে গাঁওবিলাকত কোনো এটা গভৰ্ণমেণ্টৰ আঁচনি মই দেখা পোৱা নাছিলোঁ সেইটো কাৰণে মই কি ভাবিলোঁ মই সমাজটো হিচাপ কৰিলোঁ 365টা সমাজ আছে গীৰ্জা 50টা মছজিদ 5টা বাথৌ মন্দিৰ 121টা ঠিক তেনেকৈ বিভিন্ন লক্ষী মন্দিৰ শিৱ মন্দিৰ শংকৰী সত্ৰ আমাৰ সৎসং বুদ্ধিষ্টসকলৰো আছে সবখিনি মই হিচাপ কৰি 365 মই সমাজ পাইছোঁ আৰু 365 সমাজত মই যিমানখিনি পাৰোঁ আঁচনিটো এটা হ'লেও গৈ পাৱাৰ কাৰণে মই ব্যৱস্থা কৰাই দিছিলোঁ আৰু যথেষ্টখিনি পাইছে আৰু সেইখিনি গোটেই কৰিবৰ কাৰণে আমাক যথেষ্ট ফাণ্ডৰ প্ৰয়োজন আৰু তাৰ কাৰণে মই বড়ো ফৰ ৰেইনবো ৰিভলিউশ্যন মিছন বুলি এটা ট্ৰাষ্ট বনাই লৈছোঁ আৰু এই ট্ৰাষ্টৰ যোগেদি আজি আমি ৰাস্তা বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰখিনি আমি সহায় কৰি পেলাই বনাই আছোঁ যিটো আমি আজি আমাৰ ভেৰগাঁও সমষ্টিত দেখি আছে ভেৰগাঁও সদৰৰ চাৰিআলিত 50টা সোলাৰৰ ষ্ট্ৰীট লাইট ইনষ্টলেশ্যন চলি আছে 15 আগষ্টৰ আগে আগে ভেৰগাঁও চাৰিআলিত সেইখিনি জ্বলি যাব আৰু আমি ইতিমধ্যে আমাৰ চাৰ্চৰ ফাদাৰসকলক মই টাৰ্গেট কৰিছিলোঁ 80 জনমান পঠাম কিন্তু তেওঁলোকে ধৰ্মীয় তীৰ্থযাত্ৰীৰ নিচিনা গতিকে তেওঁলোকে গৈ আহি নিজৰ মনত ভাল লাগিল নিজৰ ধৰ্মৰ পুৰণা এটা চাৰ্চত মাদাৰ মেৰীৰ যিটো চাৰ্চ আছে বেণ্ডেলত 1599 চনত বনোৱা পৰ্তুগালসকলে ইংৰাজসকল অহাৰ আগতে এই চাৰ্চটো বনাইছিলে এই চাৰ্চত মই পঠাই দিছোঁ গতিকে এনেকুৱা কাৰ্যসূচীবিলাক লৈছোঁ আৰু কম দিনৰ ভিতৰত আমাৰ 365টা যি সমাজ আছে এই সমাজক মই ইউটেনচিল আইটেমবিলাক দিব বিচাৰিছোঁ মানে বাচন পত্ৰ এতিয়া বহুত গাঁও আছে বহুত সমাজ আছে যি সমাজত যি গাঁৱত ৰাজহুৱা অনুষ্ঠান পাতিবৰ কাৰণে বা কাৰোবাৰ ঘৰত বিয়া বাৰু কাজ কৰ্ম পাতিবৰ কাৰণে গাঁৱত পৰ্যাপ্ত পৰিমাণৰ বাচন পত্ৰ নাই আৰু বাচন পত্ৰ নোহোৱাৰ কাৰণে তেওঁলোকে টেণ্ট হাউচৰ পৰা হায়াৰ কৰি আনিবলগীয়া হয় আৰু হায়াৰ কৰি আনাত ভাড়া কৰি আনাত এটা টেকনিকেল অসুবিধা কিছুমানৰ দেখা দিয়ে ধৰক আমাৰ কিছুমানে নিৰামিষ সমাজ আছে টেণ্ট হাউচৰ আমি কেৰাহী আনিলেতো তাৰ দ্বাৰা নিৰামিষৰ বহুত কথা থাকে গতিকে নিজাববীয়া যদি বাচন পত্ৰ যদি থাকে তেতিয়াহ'লে এইটোত আৰু আমিষ নিৰামিষৰ কথা নাই নিৰামিষটো নিৰামিষেই হৈ থাকিব গতিকে এইটো কাৰণে মই 365টা সমাজক কেৰাহী হান্দি গামলা গেছৰ ডাঙৰ এটা চলা আৰু খুন্তি যিখিনি সামগ্ৰী লাগে এই সামগ্ৰী মই সব সমাজক মই দিবলৈ কৈ আছোঁ আৰু সেইটো এটা আমাৰ সমাজৰ দুখীয়া মানুহৰ কাৰণে
সমাজত যথেষ্ট গাঁৱত যথেষ্ট দুখীয়া মানুহ থাকে তেওঁলোকৰ কাৰণে অকমান হ'লেও বহুত বছৰৰ কাৰণে সহায় হ'ব বুলি মই ভাবিছোঁ CEM কাপ যিটো অলপ সামৰণি পৰিল এই ক্ষেত্ৰত কি ক'ব চাওক আমাৰ বিটিআৰ প্ৰধান শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতে আমাক CM কাপ হোৱাৰ প্ৰায় 1.5 মাহ আগত তেখেতৰ ডিজাইন আৰু ভিজনটো কৈছিলে যে বড়োলেণ্ডত বসবাস কৰা যিসকল যুৱক যুৱতী আছে বা বিশেষকৈ আমি যুৱ চামক টাৰ্গেট কৰিছোঁ যেহেতু বড়োলেণ্ডত বেছিকৈ জনপ্ৰিয়তা গেমটো হ'ল ফুটবল আৰু ফুটবলটো যথেষ্ট মানুহ ইনভলভ হয় তাত সকলো বয়সৰ মানুহে ফুটবল গ্ৰাউণ্ডত যেতিয়া ফুটবল খেল চলি থাকে তেতিয়া চাবলৈ যায় আৰু তেতিয়া এটা মহল সৃষ্টি হয় তাত একতা তাত এটা মাইণ্ড ফ্ৰেছ এটা এণ্টাৰটেইনমেণ্ট এটা একতাৰ এটা পৰিৱেশ সৃষ্টি হয় আৰু যুৱকসকলক আমি কিছুমান খেলা ধূলা লগত ইনভলভ নাথাকিলে এংগেজ নাথাকিলে কিছুমানে বিভিন্ন কামত ব্যৱহাৰ কৰিব বিচাৰে আজিকালিতো আমি দেখিছোঁ মোবাইল মটৰচাইকেল বা অসামাজিক কিছুমান কামবিলাক যেটো আমি আজি দেখিছোঁ মানে ড্ৰাগছ ব্যৱহাৰ কৰা গতিকে আমি এই ল'ৰাবিলাকক অকমান আগৰ নিচিনা এটা পৰিৱেশ ফিল্ডত আকৌ আমি তেওঁলোকক আনিব পাৰিম নেকি এটা এৱাৰনেছ এটা ঢৌ আমি সৃষ্টি কৰিব পাৰিম নেকি আৰু আমি দেখিছোঁ খেলি পেলে যথেষ্ট সংখ্যক ল'ৰা ছোৱালী আজি ডিফেন্স বা অন্যান্য বিভাগত চাকৰি পাইছে তাৰমানে জীৱন জীৱিকা আৰ্জিব পাৰে খেলৰ যোগেদি সেইটো লক্ষ্য কৰি পেলাই আমাক কোৱা হৈছিল যে বিটিআৰ প্ৰধানে যে এটা এনেকুৱা ডাঙৰ ইভেন্ট কৰক যিটোৰ দ্বাৰা বহুত হাজাৰ হাজাৰ ল'ৰা ছোৱালী বা ল'ৰাসকলে ইনভলভ হ'ব আৰু ইয়াতে আলোচনা কৰি পেলাই আমি এটা টুৰ্নামেণ্টৰ নাম দিয়া হ'ল বড়োলেণ্ড CEM কাপ 1.0 আৰু সেইটো আমি ইচিত পাছ কৰি ললোঁ সেইটো কণ্টিনিউ হ'ব গতিকে এই বড়োলেণ্ড CEM কাপ প্ৰথমবাৰৰ কাৰণে চিন্তা কৰি পেলাই বনোৱা যিটো কাপ বা টুৰ্নামেণ্ট সেইটো অল ইণ্ডিয়া লেভেলত এইটো ইষ্টাব্লিছ হ'ল কাৰণ দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া নিজৰ মন কি বাতত বড়োলেণ্ড CEM কাপৰ বিষয়ে আৰু বড়োলেণ্ড অঞ্চলৰ বিষয়ে সুন্দৰকৈ তেওঁ উত্থাপন কৰিছে গতিকে ইয়াৰ দ্বাৰা সবে গম পালে আৰু প্ৰথমতে 420টা VCDCৰ ভিতৰত আমাৰ প্ৰায় 95 VCDC ইয়াত অংশগ্ৰহণ কৰিলে আৰু ইয়াত মানে আমাৰ 3700তকৈ বেছি টিমে ইয়াত পাৰ্টিচিপেট কৰিলে য'ত 70,000 নেয়াৰ মানে প্লেয়াৰ ইয়াত খেলিলে কাৰণ আমাৰ এইটো অনলাইন আমি ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ আমি হিচাপ ৰাখিবৰ কাৰণে এইটো এটা সুন্দৰ এটা ৰেকৰ্ড আৰু ইয়াৰ যোগেদি আমাৰ গাঁও অঞ্চলত খেলৰ জনপ্ৰিয়তা বাঢ়িছে আৰু মানুহে যে খেলিলে নিজৰ জীৱন গঢ়ি ল'ব পাৰে এইটো এটা পৰিৱেশটো আমি আনিলোঁ দুৰণ কাপ আমি দুবাৰ পাতিলোঁ অহা 27 জুলাইৰ পৰা তৃতীয়বাৰৰ কাৰণে দুৰণ কাপ হ'বলৈ গৈ আছে আৰু দুৰণ কাপ পাতি পেলাই আমি যথেষ্ট বড়োলেণ্ডে সম্পত্তি আৰ্জিবলৈ আমি সক্ষম হৈছোঁ অল ইণ্ডিয়া লেভেলৰে এটা অভিনৱ বিন্দ্ৰ ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিচালিত আমাৰ হাই পাৰফৰ্মেন্স স্পৰ্টছ ট্ৰেইনিং ইন হেলিং চেণ্টাৰ কোকৰাঝাৰত সেইটো সিদিনা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইনগ্ৰেশ্যন কৰিলে তাত ট্ৰেইনিং আৰু ট্ৰিটমেণ্ট একেলগে সমান্তৰালভাৱে কোকৰাঝাৰত চলি আছে আমাৰ NCC ইউনিট আমি পালোঁ দুৰণ কাপ পাতাৰ জৰিয়তে আমি NCC ইউনিটটো এইবাৰ দুৰণ কাপ পাতাৰ সময়ত আমি সিদ্ধান্ত লৈছোঁ সেইটো ইনগ্ৰেশ্যন কৰা হ'ব কাৰণ আমাৰ কাম ইতিমধ্যে ষ্টুডেণ্ট এনৰলমেণ্ট চলি আছে গতিকে স্পৰ্টছৰ ক্ষেত্ৰত যথেষ্ট আমাৰ বিটিআৰ প্ৰধান ডাঙৰীয়া গৌৰৱটো দিছে আৰু সেই হিচাপে আমি কাম কৰি আছোঁ উদ্দেশ্য কি ক'ব ভেৰগাঁও সমষ্টি মই এইটো কমে আমাৰ 32 নং ভেৰগাঁও সমষ্টিৰ সকলো ৰাইজক যে আমাৰ বিটিআৰত শান্তি বিটিআৰত উন্নতি বিটিআৰত সমিল মিল থাকিবৰ কাৰণে আমি যেহেতু বিটিআৰত কাম কৰি আছোঁ আমাৰ সমষ্টি যথেষ্ট উন্নয়ন দিশত আগবাঢ়ি আহিছে আমিতো 250 কিলোমিটাৰ ৰাস্তা নিৰ্মাণৰ কাৰণে কাম ইতিমধ্যে হাতত লৈছোঁ বিভিন্ন মঠ মন্দিৰ থানচালি গীৰ্জাবিলাকত আমি ইতিমধ্যে আৰ্থিক সাহায্য দিয়াৰ কাৰণে ব্যৱস্থা কৰা হৈছে সমাজবিলাকক আমি যথেষ্ট কেয়াৰ কৰিছোঁ যত্ন লোৱা হৈছে সহযোগ কৰিছোঁ সেই হিচাপে তেওঁলোকে ভাবি চাব ৰাজনীতিটো সবে কৰিব বিভিন্ন ৰাজনীতি আহিব আমাৰ ইণ্ডিয়াত মাল্টি পাৰ্টি সিস্টেম ইয়াত সবে ৰাজনীতি কৰিব আৰু আমিতো কাকো বাধাও দিব নোৱাৰে কোনবা
BPF আহিব, UPPL আহিব, কংগ্ৰেছ আহিব, AGP আহিব, CPM আহিব, ভোটাৰ্ছ পাৰ্টি আহিব বা BJP আহিব, চবেই আহিব ইয়াত। কিন্তু ৰাইজে বিবেচনা কৰি চাব যে আমি আগত কি আছিলোঁ, এতিয়া কি হ'বলৈ গৈ আছে। গতিকে ৰাইজে বিবেচনা কৰি পেলাই মই ভাবোঁ BTR প্ৰধান শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বাধীন